মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ কম্পিউটাৰ আৰু যোগাযোগ নামৰ পাঠটি। তোমালোকে ভিডিঅ'টো মনোযোগ দি চাবা। আমি সকলোৱে এজনে আনজনৰ লগত কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পালে ভাল পাওঁ, নহয় জানো? এই যে আমি এজনে আনজনৰ লগত কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰোঁ, এইটোৱে হৈছে যোগাযোগ। আমাৰ ওচৰত থকা ব্যক্তিসকলৰ লগত আমি কথা পাতি সহজেই যোগাযোগ কৰিব পাৰোঁ, হয়নে? কিন্তু তোমালোকে ভাবিছানে দূৰ দূৰণিত থকা ব্যক্তিসকলৰ লগত আমি কেনেকৈ যোগাযোগ কৰিম? দূৰ দূৰণিত থকা ব্যক্তিসকলৰ লগতো যোগাযোগ কৰিবৰ বাবে কিছুমান ব্যৱস্থা আছে। এজনে আন এজনৰ লগত চিঠি, টেলিফোন, মোবাইল, টেলিগ্ৰাফ আদিৰ জৰিয়তে যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও বাতৰি কাকত, ৰেডিঅ' আৰু টেলিভিছনৰ সহায়ত দেশ-বিদেশৰ বাতৰি কম সময়ৰ ভিতৰতে পাব পৰা যায়। এই যে ওপৰত কৈ অহা চিঠি, টেলিফোন, মোবাইল, টেলিগ্ৰাফ, বাতৰি কাকত, ৰেডিঅ' আৰু টেলিভিছন এইবোৰে হৈছে যোগাযোগৰ মাধ্যম। যোগাযোগ এনে এটা ব্যৱস্থা যাৰ সহায়ত আমি দূৰত থাকিও এজনে আনজনৰ লগত সহজে সম্পৰ্ক ৰাখিব পাৰোঁ। আমি কেনেকৈ আৰু কিহৰ সহায়ত যোগাযোগ কৰোঁ জানো আহাচোন। তোমালোকে ডাকঘৰৰ বিষয়ে নিশ্চয় জানা কিছু হ'লেও। ডাক ব্যৱস্থা হ'ল আমাৰ অতি গুৰুত্বপূৰ্ণ যোগাযোগৰ মাধ্যম। ডাকযোগে আমি দেশৰ যিকোনো ঠাইলৈ চিঠি, টেলিগ্ৰাফ, টকা-পইচা, দৰকাৰী বস্তু আদি পঠিয়াব পাৰোঁ। আমাৰ দেশৰ সকলো লোকে এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হৈছে। তোমালোকে নিশ্চয় টেলিফোন আৰু মোবাইল ফোন দেখিছা, হয়নে? এই হৈছে যোগাযোগৰ অতি খৰতকীয়া আৰু আধুনিক মাধ্যম। আমি যিকোনো সময়তে যিকোনো ঠাইৰ পৰা পৃথিৱীৰ যিকোনো ঠাইলৈ টেলিফোন আৰু মোবাইল ফোনেৰে কথা পাতি যোগাযোগ কৰিব পাৰোঁ। ইয়াৰ উপৰি মোবাইল ফোনেৰে আমি লিখিতভাৱেও ভাৱ বিনিময় কৰিব পাৰোঁ। টেলিফোনত আমি ফেক্স সংযোগ কৰি তৎক্ষণাত আন ঠাইলৈ দৰকাৰী নথিপত্ৰসমূহৰ প্ৰতিলিপি পঠিয়াব পাৰোঁ। তোমালোকে নিশ্চয় ৰেডিঅ' আৰু টেলিভিছন দেখিছা। এই দুবিধ হ'ল প্ৰয়োজনীয় যোগাযোগৰ মাধ্যম, যাৰ দ্বাৰা দেশ-বিদেশৰ খবৰ বাতৰি, শিক্ষা, সংস্কৃতি, শিল্প, বাণিজ্য, খেলা-ধূলা আদিৰ বিষয়ে ঘৰতে বহি জ্ঞান লাভ কৰিব পাৰোঁ। তোমালোকে নিশ্চয় জানা ৰেডিঅ' আৰু টেলিভিছন হৈছে বিদ্যুৎ বা বেটাৰীৰ দ্বাৰা চালিত আহিলা। ৰেডিঅ' আৰু টিভিৰ বাহিৰেও বাতৰি কাকত পঢ়ি আমি নিজ ঠাইৰ উপৰি দেশ-বিদেশৰ বিভিন্ন খবৰ নিয়মীয়াকৈ পাব পাৰোঁ। তোমালোকে দেখি থকা ছবিখন চিনি পাইছানে? দেখাত টেলিভিছনৰ লগত মিল থকা এই যন্ত্ৰটোৰ নাম হৈছে কম্পিউটাৰ। কম্পিউটাৰ হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগৰ এটা মাধ্যম। কম্পিউটাৰৰ দ্বাৰা বহুতো কাম কম সময়তে কৰিব পাৰি। ইয়াত বহুতো তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰি। কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ অংশবোৰ হ'ল CPU, কীবৰ্ড, মাউচ আৰু মনিটৰ। কম্পিউটাৰৰ অংশকেইটা কেনেদৰে ব্যৱহাৰ হয় জানিলো আহাচোন। মনিটৰ। আমি কৰি থকা কামখিনি আৰু কামৰ ফলাফল মনিটৰত দেখা পাওঁ। CPU নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। কীবৰ্ড। কীবৰ্ডৰ দ্বাৰা লিখিত আকাৰেৰে আমি নিৰ্দেশ দিওঁ। মাউচ। মনিটৰত থকা কথাবোৰ মাউচেৰে নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। এতিয়া আহাচোন কম্পিউটাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ। কম্পিউটাৰৰ সহায়ত আমি লিখিব পাৰোঁ, ছবি আঁকিব পাৰোঁ, অংক কৰিব পাৰোঁ, খেল খেলিব পাৰোঁ, চিনেমা চাব পাৰোঁ, গান শুনিব পাৰোঁ, তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। কম্পিউটাৰৰ লগত প্ৰিণ্টাৰ সংযোগ থাকিলে আমি কৰা কামখিনি কাগজত লিখিত আকাৰেও পাব পাৰোঁ।
কম্পিউটাৰৰ এটাৰ মুখ্য কাম হ'ল যোগাযোগ স্থাপন কৰা। কম্পিউটাৰৰ সহায়তনো আমি কেনেকৈ যোগাযোগ স্থাপন কৰিব পাৰোঁ জানি লওঁ আহাচোন। তোমালোকে নিশ্চয় ছবিকেইখন দেখিছা। ছবিকেইখনত কেইবাটাও কম্পিউটাৰ ইটোৰ লগত সিটো সংযোগ হৈ এখন জালৰ দৰে হৈছে, হয়নে? এনেদৰে যেতিয়া বহুকেইটা কম্পিউটাৰ একেলগে সংযোগ স্থাপন কৰা হয় তেতিয়া এখন মকৰা জালৰ দৰে জালিকাৰ সৃষ্টি হয়। এই জালকে ইংৰাজীত নেটৱৰ্ক বুলিও কোৱা হয়। তোমালোকে এই কথাখিনি জানি থবা। গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যৱস্থা গঠন কৰা হৈছে। এই যোগাযোগ ব্যৱস্থাই হৈছে ইণ্টাৰনেট। ইণ্টাৰনেট হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা। কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈ পৰিছে। ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ পৰানো আমাৰ কি কি সুবিধা হয় তাৰ বিষয়ে জানি লওঁ আহাচোন। ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ পাব পাৰোঁ। দূৰ দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়েই যোগাযোগ কৰিব পাৰোঁ। বিভিন্ন তথ্য পাব পাৰোঁ। ৰেল আৰু বিমানৰ সময়সূচী জানিব পাৰোঁ আৰু আগতীয়াকৈ টিকট বুকিং কৰিব পাৰোঁ। ইয়াৰ বাহিৰেও ইণ্টাৰনেটৰ সহায়ত আমি বিভিন্ন কাম কৰিব পাৰোঁ। এই বিষয়ে তোমালোকে আগলৈ ভালদৰে জানিব পাৰিবা। বিভিন্ন কামত কম্পিউটাৰৰ ব্যৱহাৰ। তোমালোকে নিশ্চয় ছবিখনত দেখিছা ক'ত ক'ত কম্পিউটাৰ ব্যৱহাৰ হৈছে। বিদ্যালয়, কাৰ্যালয়, চিকিৎসালয়, বজাৰ, যোগাযোগ আদিত, হয়নে? তোমালোকে নিশ্চয় পাঠটো ভালদৰে বুজিব পাৰিছা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ তোমালোকৰ কাষত আহিম। আজিলৈ ধন্যবাদ।